दिनै 14 नभेम्बर गथ'सा सान। बे सानजों लोब्बा लाखिनानै क'क्राझार जिल्ला गसाइगाव महकुमानि सिङाव थानाय साबकातानि आनन्द मठ जातीय फरायसालियावबो सानसेनि हाबाफारियै गाजा गोमजायै फालियो। बे हाबाफारियाव साबकाता पुलिस आउटपस्टनि पुलिस बिबानगिरि शिव प्रसाद कलिताया बाहागो लायो। मख'जाथावदि गथ'सा सानजों लोब्बा लाखिनानै उन्दै बैसोआव जुलि जानायखौ बन्द' खालाम, गथ'सा मावदांसा बन्द' खालाम, ड्राग्स बाहायनायखौ बन्द' खालाम, गथ'साफोरनि सोलोंथाइ मोनथायखौ होनांगौ, उन्दैफोरखौ फरायसालि फारसे थांनो फोरोंनांगौ बायदि स्ल'गान होनानै आनन्द मठ जातीय फरायसालिनि फरायसाफोरा हानजा सुरनाय हाबाफारि लायो। गुबुन फारसेथिं हानजा सुरनाय हाबाफारिनि गेजेरजों साबकाता पुलिस आउटपस्टनि पुलिस जवानफोरा खुदियाफोरनो चकलेट राननानै होयो। আজি আমাৰ কাৰ্যসূচী হৈছে আনন্দ মঠ জাতীয় বিদ্যালয় সাবকাটাৰ উদ্যোগত শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত শিশু দিৱস উপলক্ষে আজি আমাৰ এইখন বিদ্যালয়ৰ পৰা এটি হোমদল ওলাইছিলোঁ আৰু আজিৰ আমাৰ হোমদল ওলোৱাৰ উদ্দেশ্য হ'ল আমাৰ সমাজত যিবোৰ বিধি বা কুসংস্কাৰ দেখা দি গৈছে, যেনেকৈ বাল্য বিবাহ, শিশু শ্ৰমিক, তাৰপিছত আপোনাৰ ড্ৰাগছ সেৱন, নিচাযুক্ত সামগ্ৰী খোৱা ইত্যাদিৰ পৰা আমাৰ ল'ৰা ছোৱালীখিনিক কেনেকৈ আঁতৰত ৰাখিব পাৰোঁ, দূৰত ৰাখিব পাৰোঁ আৰু ল'ৰা ছোৱালীখিনিক কেনেকৈ আমি বিদ্যালয়মুখী কৰিব পাৰোঁ, এই সজাগতাৰ উদ্দেশ্যৰে আজি আমাৰ এই হোমদল ওলোৱাৰ উদ্দেশ্য। আজি আমাৰ এই হোমদলত এই অনুষ্ঠানত আমাৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল আমাৰ সাবকাটা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্মানীয় শিৱ প্ৰসাদ কলিতা ছাৰ, লগতে আমাৰ এইখন বিদ্যালয়ৰ ছাৰ বাইদেউসকল আৰু ছাত্ৰ ছাত্ৰীসকল। আজি আমাৰ কাৰ্যসূচী, এতিয়া আমাৰ প্ৰথম কাৰ্যসূচী আছিল আমাৰ হোমদল ওলোৱাৰ পিছত ঠিক আমাৰ মুকলি সভা আৰম্ভ হ'ব আৰু মুকলি সভাত ল'ৰা ছোৱালীসকলৰ কাৰণে আমি বিভিন্ন ধৰণৰ প্ৰতিযোগিতা পাতিছোঁ, ছং কম্পিটিশ্যন, ডান্স কম্পিটিশ্যন, এক্সটেম্পৰ স্পিচ ইত্যাদি আমি প্ৰতিযোগিতা পাতিছোঁ। অৰ্থাৎ তাৰমানে গোটেই ভাৰতবৰ্ষতেই আজি সন্মানীয় আমাৰ পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন উপলক্ষে গোটেই ভাৰতবৰ্ষত আজিৰ দিনটো শিশু দিৱস হিচাপে পালন কৰি আছে। ঠিক একেদৰে আমিও আমাৰ এইখন বিদ্যালয়ত আজি আমি শিশু দিৱস পালন কৰাৰ লগতে আমি আমাৰ এইখন বিদ্যালয়ৰ পৰা আজি এখন শিক্ষামূলক সমদল উলিয়াইছিলোঁ, যাতে আমাৰ এইখন অঞ্চলৰ যিসকল অভিভাৱক আছে, অভিভাৱকসকলে যদি ছাত্ৰ ছাত্ৰীসকলক শিক্ষাৰ প্ৰতি গুৰুত্ব দিয়ে, লগতে ছাত্ৰ ছাত্ৰীখিনিক যাতে স্কুলমুখী কৰে। কাৰণ আমি লক্ষ্য কৰিছোঁ বহুতো অভিভাৱকে ছাত্ৰ ছাত্ৰীখিনিক ল'ৰা ছোৱালীক স্কুলমুখী নকৰাৰ কাৰণে ল'ৰা ছোৱালীখিনি বিভিন্ন ধৰণৰ জুৱা খেল, তাৰপিছত আপোনাৰ বিভিন্ন ধৰণৰ নিচাজাতীয় সামগ্ৰীৰ প্ৰতি শিশু শ্ৰমিকৰ দৰে কাৰ্যৰ লগত জড়িত হোৱা আমি দেখি পাইছোঁ। যদি ছাত্ৰ ছাত্ৰীখিনিয়ে স্কুলমুখী হয় তেনেহ'লে এই কাৰ্যবিলাক অনতিপলমে বন্ধ হৈ যাব আৰু যদি ছাত্ৰ ছাত্ৰীবিলাক গুণগত শিক্ষাৰে শিক্ষিত হয় তেনেহ'লে আমাৰ এই সমাজখন গঢ়ি উঠিব আৰু আমাৰ এই সমাজৰ পৰা যিমানখিনি কুসংস্কাৰ, অন্ধবিশ্বাস আছে অতি সোনকালে আঁতৰি হৈ যাব আৰু আমাৰ সমাজখন এটা সুস্থ সমাজ গঢ়ি উঠিব। গতিকে আমি আমাৰ অভিভাৱকসকলক অনুৰোধ জনাওঁ যাতে আপোনালোকৰ শিক্ষাৰ ক্ষেত্ৰত যদি কিবা অসুবিধা হয় তেনেহ'লে আমাৰ লগত যোগাযোগ কৰিব। আমি আপোনালোকৰ ল'ৰা ছোৱালীখিনিক যিভাৱে পাৰোঁ আমি শিক্ষাৰ ক্ষেত্ৰত সহায় সহযোগিতা কৰিম আৰু আপোনালোকৰ ল'ৰা ছোৱালীখিনিক আমি শিক্ষাৰ ফালে আগুৱাই লৈ যাম বুলি আশা ৰাখিছোঁ। ধন্যবাদ। শিক্ষাৰ প্ৰতি সজাগ হওক, যান বাহন আইন মানি চলক, যান বাহন আইন মানি চলক। শিশু দিবস পালন করা।